প্ৰথমতে হ'ল সূৰ্য। সূৰ্য আমাৰ সৌৰজগতৰ নক্ষত্ৰ। আমাৰ সৌৰজগতৰ প্ৰথম গ্ৰহটো হৈছে বুধ। বুধ আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। সৌৰজগতৰ দ্বিতীয় গ্ৰহটো হৈছে শুক্ৰ। আমাৰ সৌৰজগতৰ তৃতীয় গ্ৰহটো হৈছে পৃথিৱী, য'ত আমি বাস কৰোঁ। আমাৰ সৌৰজগতৰ চতুৰ্থ গ্ৰহটো হৈছে মঙ্গল। মঙ্গল পৃথিৱীৰ ওচৰত থকা গ্ৰহ। আমাৰ সৌৰজগতৰ পঞ্চম গ্ৰহটো হৈছে বৃহস্পতি। বৃহস্পতি সকলোতকৈ ডাঙৰ গ্ৰহ। আমাৰ সৌৰজগতৰ ষষ্ঠ গ্ৰহটো হৈছে শনি। শনিত এটা আঙুঠি থাকে। আমাৰ সৌৰজগতৰ সপ্তম গ্ৰহটো হৈছে ইউৰেনাছ। আমাৰ সৌৰজগতৰ অষ্টম গ্ৰহটো হৈছে নেপচুন।